এয়া কামাখ্যা মেইন গেটেদি আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভক্তগণৰ ইয়াৰ একদম ভিৰ পৰিলক্ষিত হোৱা দেখা পাইছোঁ আমি। আপোনালোকে চাই থাকক আৰু সেইটোৱে তাৰপিছত ধুনীয়া ধুনীয়া ফটোকেইখন ইয়াত ল'ব লাগিব আৰু ল'ব ছাৰ ক'ত থাকি আহিল দেখোন। কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ ভক্তগণৰ প্ৰাচীন সমাগম হোৱা মন্দিৰ। দেখা পাইছোঁ আমি। কি আহিছে এয়া চাওক, মাজত এটা ডিভাইডাৰ দি দিছে যাতে অহা যোৱাখিনি এফালে যাব পাৰে আৰু আহিব পাৰে, তাৰ কাৰণে ডিভাইডাৰটো দিয়া হৈছে। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। এইফালে পকেট মাৰাৰ পৰা সাৱধানে থাকিব দিছে আৰু চাইডৰ দোকানবোৰ এইফালে লগাই লওঁ নেকি? জলফলাই দিছে আগতে আহি ল'ম বুলি বহাৰ পৰিস্থিতিও আহি পাই গ'ল। আমাৰ এইফালে বহাৰ পৰিস্থিতিও আহিব। আমি গোটেই কেইজনে ৪-৫ বাৰকৈ বহি গ'লোঁ, মানে পাহাৰখন বেছি ওখৰ কাৰণে বহি গৈছোঁ মাজে মাজে। শ্ৰীমন্ত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাব, তোমাৰ বাইদেউ নহয় জানো? তাক ভিডিঅ' পঠাম, আমাক কেনেকৈ পাব? শ্ৰীমন্ত আমাৰ লগৰ এজনকে পায়, আমি দেখিছোঁ মানে। আমি বৰ্তমান আহি পেলাই আমাৰ বিচিত্ৰ বাবুৱে আকৌ শ্বিলঙৰ কাহিনী এটা শুনাই আছে, শুনকচোন অলপ। দুজন ল'ৰা আমি 800 টকাত লৈছোঁ ৰুমটো, ঠিক আছে? 800 টকাত এটা ৰুম ল'লোঁ, এতিয়া ৰুমবিলাকো শেষ হৈ গৈছে, ল'ৰাবিলাকে ৰুম বিচাৰি আছে। আমি তাত মানে হেৰি কিবা ঘূৰা কৰি দিলোঁ, ৰুম লাগে না সিন্ধুকো। আমি কৈছোঁ আমাৰ ৰুম আছে, পইচা 200 লাগিব, বিজনেছ কৰি দিলাগৈ। কামাখ্যা মন্দিৰ অৱস্থিত হোৱা এই পাহাৰখনৰ নাম হৈ গৈছে নীলাচল পাহাৰ। ইতিহাস যদি খুচৰি চায় তেনে আপোনালোকে নীলাচল পাহাৰৰ বিষয়ে যথেষ্টখিনি কথা জানিব পাৰিব। ভক্তগণৰ সমাগম আৰু এইফালে ইয়াতে উঠাৰ আগতে ৰাস্তা ইয়াত দি দিছে, সেইটো কাৰণে চাওক আপোনালোকে হয়তো মেইন ৰাস্তা দিও আহিব পাৰে, নহ'লে এই ৰাস্তা দিও আপোনালোকে আহিব পাৰিব। দেখিছে গাইছ, এই যাত্ৰাত চাওক আমি উপায় নাপায় উপায়বিহীন হৈ পেলাই মূৰত এই গামোচা ল'বলগীয়া হয়। এনেকুৱা গৰম সেয়া চাওক, সেইকাৰণে যি গৰম মানুহবোৰৰ সকলোৱে চাওকচোন মূৰত গামোচা লৈ দিছে, মানে এনেকুৱা গৰম পৰিছে গুৱাহাটীত। আৰু মই এতিয়া ঘৰৰ ফালে ফোন কৰিছোঁ, আমাৰ ঘৰৰ ছাইডে বৰষুণ দি আছে বোলে। আচৰিত লাগিছে কিন্তু দেই, এটা ছাইডে গৰম অসমৰ আৰু এটা ছাইডে বৰষুণ। সেইকাৰণে চাওক কিমান কষ্ট হয় এই কামাখ্যা মন্দিৰৰ দৰ্শন কৰিবলৈ। সেইবুলি আপোনালোকে মনত এখনক দ্বিধাবোধ নকৰিব, ধুনীয়াকৈ ওলাই আহিব, অলপতো কষ্ট কৰিব লাগিব, নষ্ট সদায় মিঠা। তো ভক্তগণ, এই কামাখ্যা মন্দিৰ যে আহিছোঁ, ইমান এটা সহজ নহয় কিন্তু দেই। কামাখ্যা আমি যেনেকৈ কি ক'লোঁ, কি জেগা আছে, কেদাৰনাথ আছে বা অন্যান্য আমাৰ ভাৰতৰ যিবোৰ ধৰ্মস্থান আছে, সেইবোৰ জেগা যাবলৈ কাৰণে যিমানখিনি কষ্ট হয়, ঠিক তেনেকুৱাকৈ এই কামাখ্যা মন্দিৰ আহিবলৈও বহুত কষ্ট হয়। ইয়াত অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়, ফলস্বৰূপে সেইকেইদিনৰ দেৱী দৰ্শন নিষিদ্ধ। মানে আজি আমি আহিছোঁ 4ৰ্থ দিন। এই দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভূতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। দেশ বিদেশৰ লোকসকলে ইয়াত আহি পেলাই দেৱীক আৰাধনা কৰে। ঠাণ্ডা খাবৰ কাৰণে আমি দুজনে হোটেলৰ ভিতৰত সোমাইছোঁ। চাওক আমাতকৈ আগত এওঁলোক আহি পেলাই ইয়াতে আছে, ৰখি পেলাই তেওঁলোকৰ লগত
লগত এতিয়া আমি মন্দিৰৰ উপলব্ধি কৰিছোঁ। মন্দিৰৰ লগতে থকা দোকান এখনতে আমি ধূপ চাকি ল'লোঁ। তাৰ লগতে জোতা কেইযোৰো আমি ইয়াতে থৈ দিছোঁ, মানে ঘূৰি আহি জোতা কেইযোৰ আমি ইয়াতে আকৌ পিন্ধি যাম। এয়া চাওক, চাকি ল'লোঁ, ঘি চাকি ল'লোঁ 9 গছ আৰু ধূপৰ পেকেট এটা ল'লোঁ। চাকি হৈ গ'ল। ইফালে চাওক, ভক্তগণৰ ভিৰ দেখা পাইছোঁ আমি। চাৰিওফালে কেৱল ভক্ত ভক্ত আৰু ভক্ত। তো ফাইনেলি গাইজ 3 ঘণ্টা 3.5 ঘণ্টা খোজ কঢ়াৰ পাছতে বুলি ক'ম নেকি, আমি এতিয়া কামাখ্যা মন্দিৰ গেটৰ ওচৰ চাপিছোহি। মানে এতিয়াও কামাখ্যা মন্দিৰ পোৱা নাই, আৰু চাগে অলপ মানে কিছু দূৰ খোজ কঢ়াৰ পাছতে আমি কামাখ্যা মন্দিৰ পাম। এতিয়া এওঁলোক আছে, দেখিছে কলত পিন্ধি থকা সোণৰ চেনৰ ওপৰত নজৰ দিব আৰু পকেট মাৰৰ পৰা সাৱধান থাকিব। কলত পিন্ধি থকা সোণৰ চেনৰ ওপৰত নজৰ দিব আৰু পকেট মাৰৰ পৰা সাৱধান থাকিব। গলত বোলো চেনি দিলে নাই। কামাখ্যা মন্দিৰৰ যিখন গেট এবাৰ বনাইছে, সেইখন জাপি আৰু গামোচা লৈ বনাইছে তেওঁলোকে। এটা যথেষ্ট ভাল লগা এটা পৰিৱেশ আমি ইয়াত দেখা পালোঁ, কাৰণ অসমৰ যিখিনি আমাৰ সম্পদ, এই সম্পদখিনিৰ দ্বাৰাই এই গেটখন তৈয়াৰ কৰা হৈছে। এইখনে কামাখ্যা মন্দিৰৰ মেইন গেট। আৰু ফাইনেলি গাইজ সেইটোৱে হৈ গ'ল মা দেৱীৰ মন্দিৰ, কামাখ্যা মন্দিৰ। আমি সকলোৱে যি নাম শুনি আছিলোঁ কামাখ্যা মন্দিৰ। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্পভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। প্ৰবৃত্তিৰ আগতে কলহৰ পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। এই নিয়ম কামাখ্যা মন্দিৰ দৰ্শনকাৰীসকলে পালন কৰে। জয় কামাখ্যা মা, জয় কামাখ্যা মা, জয় কামাখ্যা মা। এয়াই ভক্তগণৰ সমাগম দেখা পোৱা গৈছে ইয়াতে। আৰু এই পিছফালে চাওক দেৱীক দৰ্শন কৰা মানুহ। দেশ বিদেশৰ পৰা অহা দৰ্শনকাৰীসকলে ইয়াতে জিৰণি ল'ব পাৰে। আৰু যি গৰম দিছে, ইয়াতে মানুহৰ একদম ভিৰ দেখা পাই আছোঁ আমি চাৰিফালে। আৰু ইয়াৰ ভিতৰত, মন্দিৰৰ ভিতৰত সোমাবলৈ কাৰণেও লাইন পাতিবলগীয়া হৈছে। আমি ভাবিছোঁ লাইন নাপাতি তাই মন্দিৰৰ ছাইডতে আমি চাকি জ্বলাওঁ। দেখিছে, সোঁফালে চাওক, বাওঁফালে চাওক, আগফালে চাওক, মানুহ। এইটোৱে হৈ গ'ল মা দেৱীৰ মন্দিৰ, কামাখ্যা মন্দিৰ। কামাখ্যা মাৰ শ্ৰীচৰণত যিকেইগছ চাকি জ্বলাম বুলি আনিছিলোঁ, সেই চাকি কেইগছ ছাইডতে জ্বলালোঁ। যিহেতু ভিতৰত সোমাব নিদিয়ে, সেইকাৰণে বাহিৰতে সোমাবলগীয়া হৈছে। শেষত দেৱীক আৰাধনা কৰি পেলাই বা সেৱা কৰি পেলাই মনে বিচৰা যিখিনি আছিলে সেইখিনি মাক ক'লোঁ। কামাখ্যা মন্দিৰত চাকি জ্বলালোঁ আমি। বহুত কষ্ট হ'ল, মানে বহুত সময় ধৰি কামাখ্যা মন্দিৰত চাকি জ্বলাবই দিয়া নাছিল। আৰু এইফালে তলত গৰম, আৰু পিছফালে চাওক কামাখ্যা মন্দিৰ। কষ্টৰে চাকিগছ জ্বলালোঁ, কিন্তু বুজি পোৱা নাই কি বনাই আনিলোঁ। এই 3-4 দিন দেশ বিদেশৰ পৰা অহা লাখ লাখ ভক্তই কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰাৰ্থনা জনায়। অম্বুবাচী নিমিত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়োৱা ৰক্তবস্ত্ৰ
দেৱী পাথৰৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰৰ ধাৰণ কৰিলে অভিষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে। ৰুম বিচাৰাৰ আগতে আমি কিবা এটা খাই ল'ব লাগিব, বহুত সময় হ'ল। মানে যোৱাকালি ৰাতিয়ে ভাত খোৱা ৰাতিপুৱা একো খাই অহা নাই, সেইটো কাৰণে প্ৰথমতে আমি খাই লওঁ, তাৰপিছত বস্তুটো দেখা যাব। ৰুমে যা হওঁ ইয়াত ৰুম চুম পায় নেকি, ৰুমছ 999, সেইকাৰণে ৰুম আছে নেকি চাই আহোঁচোন আমি ইয়াৰ ওপৰত। ক'বলৈ গ'লে কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠত উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। ইয়াৰ বাহিৰত বহা দোকানবোৰত চাওক না, ধুনীয়া ধুনীয়া খাৰু, চেইন, আঙুঠি আৰু ৰুদ্ৰাক্ষ মালা, শংখ, চাকি, এনেকুৱা ধৰণৰ দোকানবোৰ সন্মুখতে দিয়া আছে। আৰু শেষত আমি ভাত পানী ভিতৰতে খাই বাহিৰলৈ ওলাই আহিলোঁ। এয়া আমি বহুত লং কাটত যাবলগীয়া হ'ল, মানে বহুত ঘূৰি গ'লোঁ দেই। পিছফালে যাব, এইখনে হৈ গৈছে কামাখ্যা। আৰু আমাৰ কেইজন ওলাই গোটেইকেইজন আছে। এইবাৰ খোজকাঢ়িয়ে ওচৰ ৰুম বিচাৰি আছোঁ আমি কেইটাই। আমাৰ লগৰ চাওঁ ঘৰতে ৰখি আহিলে ইফালে, আৰু ইফালে আমাৰ আছে হাতী ছাৰ, ইফালে আহি গ'ল লগৰ ছাৰ, বেছি স্পীডত থকা মাৰি জাতি হাফ পেণ্টৰ চাৰ্ট, আৰু এয়া আমাৰ হাতী ছাৰ। অৱস্থা বেয়া সঁচা ক'ব গ'লে। আমি ভাবিছিলোঁ ইয়াৰ ওচৰে পাঁজৰে আমি ৰুম পাম, কিন্তু আমি কি হ'ল বহুত সময় ৰুম বিচাৰিলোঁ, মানে একদম কামাখ্যা ষ্টেচনৰ পৰা ৰুম বিচাৰিলোঁ, কিন্তু এতিয়ালৈকে আমি ৰুম নাপালোঁগৈ। সেইটো কাৰণে আমি অলপ সময় ষ্টেচনত আছোঁ, আৰু লগৰ এজন মানে পল্টন বজাৰ গৈছে, যদি তাত ৰুম পায় তেওঁ আমাক জনাই দিব, আৰু তেতিয়া আমি পল্টন বজাৰ গুচি যাম, নহ'লে আৰু উপায় নাই, ষ্টেচনতে আজি ৰাতিটো খতম। চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। সেইকাৰণে আমি আছোঁ ৰঙিয়া ষ্টেচন, ৰঙিয়া জংচন, ষ্টেচন নহয় জংচন। তাৰপিছত মানুহ ৰঙিয়া বোলে কামাখ্যা জংচনত আছোঁ। বেয়া নাপাব, মুখেদি ভুল এটা ওলাই গ'ল। তো গাছ ফাইনেলি আমি কামাখ্যা জংচনৰ পৰা ওলালোঁ। আমাৰ কাৰণে বিচিত্ৰই আহিছিলোঁ, আমাৰ কাৰণে বিচিত্ৰই মামাই এটা ৰুম পালে। এই ৰুমটো মানে আমি ৰুমেই পোৱা নাছিলোঁ, মেইন পইচাটো ডাঙৰ কথা নহয় বাৰু, কিন্তু আমি ৰুমেই পোৱা নাছিলোঁ। সেইকাৰণে বৰ্তমান আমি ৰুম পালোঁ যিহেতু, সেইটো কাৰণে আমি ৰুমলৈ গৈ আছোঁ। পল্টন বজাৰ ৰুম পাই ৰুমলৈ আমি গৈ আছোঁ। সেইকাৰণে মোৰ ভিডিঅ'টো আপোনাৰ সকলোকে চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। চাব এতিয়া আছোঁ গুৱাহাটী জংচনত। সেয়া কামাখ্যা মন্দিৰ যি মেলা হৈছে তাৰে অলপমান আহি বাঢ়ি দেখুৱাই আছে তেওঁলোকে। এতিয়া অলপ পৰিৱেশ দেখুৱাই আছে। তো এইটো বাহিৰৰ পৰা যিসকল ভক্তগণ আহিছে চব ইয়াত আছে, তেওঁলোক ভক্তগণসকল এইফালে আছে। ইয়াত থকা খোৱা মেলা সকলোখিনি ব্যৱস্থা তেওঁলোকক কৰি দিছে। সেইকাৰণে কোনোবা বাহিৰৰ মানুহ আহিলেও তেওঁলোকৰ কাৰণে সুবিধা যিহেতু কৰি দিছে, সেইকাৰণে সকলো আহিব পাৰে। মনৰ পৰা যদি ভগৱান বিচাৰে তেন্তে তেওঁলোক আহক। আমাৰ অসমত এনেকুৱা ভাল জেগা আছে, আমাৰ ভাৰতৰ ভিতৰত প্ৰথমখন স্থান, 51খনৰ ভিতৰত এখন এইখনেই। আৰু ইয়াত তেওঁলোকক মানে যাত্ৰাৰ কাৰণে সুবিধা বিশেষ নাই, কাৰণ তেওঁলোকক খাবলৈ পানী হৈছে কেইদিনতে, সেইটো কাৰণে ভক্তগণ অলপ কম আছে। আৰু এইফালে চাওক তেওঁলোকক খাদ্যৰ কাৰণেও ব্যৱস্থা কৰি দিয়া হৈছে, এইটো ভাল লাগিছে নহয় জানো। এয়াই গুৱাহাটী ৰাতিৰ পৰিৱেশ দেখুৱাই আছোঁ আমাৰ এজনে। আমি আজি গোটেই দিনটো মানে প্ৰায়ভাগ সময় আমি ঘূৰিয়ে ফুৰিছোঁ। এইবাৰ ল'ব তেওঁ আৰু হাতীছা আৰু মই একদম হোৱাইটত গৈছোঁ। দিনৰ ড্ৰেছ পুৰা টোটেলি সলনি কৰি এতিয়া ইয়াত। আৰু এওঁ চাওক গা পা ধুই কৰি ওলালে, আৰু এওঁ চাওক আমাৰ বুজিছে নহয়, হাফ পেণ্টতে গুচি আহিব। ভাগ্য বা যে ফৰ্মেল খানা খালাল বা। আমি গোটেইকেইজনে কামাখ্যা ষ্টেচনতে ফ্ৰেছ হৈ আহিছোঁ, মানে গা পা ধুই ভাত খাব ওলাই আহিছোঁ এতিয়া।
সেইকাৰণে হয়তো ড্ৰেছটো সলনি হোৱা দেখা পাইছে। নাইকি আছে সুধিছে দেখিছে। ফাইনেলি গাইজ ৰাতি সাঁজ তৃপ্তিৰে খাবলৈ কাৰণে আমি আহিলোঁ মা মনকা হোটেল। মা মনকা হোটেল তৃপ্তিৰে এসাঁজ খাম বুলি আহিলোঁ। তো গাইজ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ইয়াৰ পাছত দেখা পাব হাফিজ ছাৰে কি কৰিলে, লব ছাৰে কিয় চাৰ্ট খুলিলে বা মই কিয় চাৰ্ট খুলিলোঁ।